বিগ ব্ৰেকিং নিউজ। নমস্কাৰ, SB নিউজ আসাম চোৱাৰ বাবে ধন্যবাদ। লৈ আহিছোঁ আজিৰ দিনটো আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেকুৱা ভিডিঅ' চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু দিব ওলাইছোঁ আজিৰ দিনটোত বিগ ব্ৰেকিং নিউজ। 31 ডিচেম্বৰত মানিব লাগিব 10টা নীতি নিয়ম। নৱবৰ্ষ কিদৰে উদযাপন কৰিব? আৰু 31 ডিচেম্বৰত 10টা নীতি নিয়ম মানিবই লাগিব। আৰু কি নীতি নিয়ম মানি চলাব যান বাহন? আৰু যান বাহনৰ ক্ষেত্ৰত এই 10টা নীতি নিয়ম প্ৰযোজ্য হ'ব। যান বাহনৰ আৰক্ষীয়ে প্ৰযোজ্য কৰিছে এই 10টা নীতি নিয়ম। আৰু এই 10টা নীতি নিয়ম নামানিলে আপোনালোকৰ বিৰুদ্ধে হ'ব কঠোৰ হ'ব আৰক্ষী। কি এই 10টা নিয়ম? অনুজ্ঞাপত্ৰবিহীনভাৱে যান বাহন চলাব নোৱাৰিব ৰাজপথত। সুৰাপান কৰি চলাব নোৱাৰিব যান বাহন। যান বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। বাৰ, ৰেষ্টুৰেণ্ট, ক্লাব, শ্বপিং মলৰ পাৰ্কিং স্থলীত CCTV কেমেৰাটো লগোৱা বাধ্যতামূলক। নিশা থাকিব লাগিব পৰ্যাপ্ত পৰিমাণৰ লাইট। বনভোজস্থলীত সুৰাপান কিনা, বেচা আৰু সেৱন কৰাটোৱে নিষেধ। একেটা পৰিয়ালৰ লোকে এখন বাহনে ব্যৱহাৰ কৰিব পাৰিব। যান বাহন চলোৱাৰ সময়ত নিৰ্দিষ্ট লেনত চলাব লাগিব যান বাহন। আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিলে অভিযোগ দিয়ক ওচৰৰ আৰক্ষী চকীত। শান্তি শৃংখল বজাই ৰাখিবলৈ আহ্বান জনালে যান বাহন আৰক্ষীয়ে। উল্লেখযোগ্য যে বিগত 8 দিনৰ ভিতৰত 375 জন সুৰাপিয়া লোকক জৰিমনা বিধিছে আৰক্ষীয়ে। এই উদ্দেশ্যে কি ক'লে মহানগৰীৰ আৰক্ষী বিষয়া? পোনপ্ৰথমতে মই আমাৰ মহানগৰ যান বাহন শাখাৰ তৰফৰ পৰা সমূহ মহানগৰবাসী তথা অসমবাসীক নতুন বছৰৰ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই সময়খিনিত যথেষ্ট পৰিমাণৰ পথ দুৰ্ঘটনা হোৱা দেখা যায়। পথ দুৰ্ঘটনা যাতে ৰোধ কৰিব পাৰি তাৰ কাৰণে আমাৰ যান বাহন শাখাৰ তৰফৰ পৰা প্ৰচেষ্টা অব্যাহত আছে আৰু অব্যাহত থাকিব। আমি ইতিমধ্যে আপোনালোকে দেখিছে যে আমি স্পেচিয়েল ৰাইড কিছুমান আমি এতিয়া কৰি আছোঁ, পাৰ্টিকুলাৰলি ড্ৰাংকেন যিবিলাক সুৰাপান কৰি। নিউজ দিছ ৰিপৰ্ট SB নিউজ আসাম।